Well, hello guys and welcome to my YouTube channel. আৰু আজি এটা মজা জাগাত গৈ আছো কোট গৈ আছো একদম ভিডিওটো একদম শেষলৈকে চাই থাকক আৰু মোৰ লগত আছে খনিন ই 220 চলাই আছে আৰু পিছফালে আছে ওসমান আৰু জেহৰুল এটা চলাই আছে ডিউক 200 আৰু আহি পালো উদালগুৰি টাউন আৰু লেফট সাইডে আছে ওয়ান ইন্ডিয়া ফ্যামিলি মার্ট আৰু এতিয়া এটা কথা সুধি লও अरे सपन गाँव कौन फाले एटू सीधा किमान दूर यार परा 13-14 ठीक है ये सीधा 13-14 किलोमीटर हाँ आसमां देख अब है ये झुका आज़मा तू खुद को भी जरा बेवजह ना खुद को दे सजा रास्ता है तेरे लिए रुका रास्ता हाँ यही दुआ चलता रहे ये सदियों का काफिला हाँ नहीं हुआ आसमां से दूर रहना नामुमकिन सा हुआ हर जमी हर आसमां को यूं पाने की चाहत है आहट है रख আৰু এটু ৰাস্তাৰ মাজত এটা নদী নে কি নে কিবা দং ও হো হো পানী বহুত আছে ও আমাৰ এলটো দাদাৰ নাম্বাৰ প্লেট ৰৈ গ'ল একো নাই ইয়াতে সাইডত থৈ দাও যদি দেখা পাই আহি লৈ যাব আৰু নে কি কয় আৰু এতিয়া ইফালে পানী বেছি আছে এতিয়া মই ইফালে খুচকাৰি পাৰ হৈ আছো আৰু বাইক গিখন ইফালে আহিব দিও ওই আহি যা পানী বেছি নাই আৰু ইফালে চাওকে ক্যামেৰাত আহিছে না নাই গম নাপাও কিন্তু মই যেটো ভিউ দেখা পাইছো ন ও মাই গড গুটে কহুৱা বন আৰু আকাশখন চাওকে আৰু ইফালে দলংখন ভাঙা নদীৰে যাব লাগিব के तले छुपा है जहाँ जो वो तो दिखा सांसों में तू फासले के मैं चल पड़ा सारे दिशाओं को आंखों में भर के तेरा है मुझसे पहले का वास्ता भाने लगा ये अनदेखा रास्ता আৰু এতিয়া আমি আহি পালো কাহিবাৰী ইয়াৰ পৰা যদি সিধা যাও তেজপুৰ পাই যাম আমি যাব লাগিব লেফট টাৰ্ন আৰু ইয়াত কি হৈছে ও ফুটবল টুৰ্নামেন্ট মজা দেখোন মজা জি বতৰটো মজা হৈছে দে আৰু আকাশখন চাওকে একদম অসম লাগছে অসম আৰু মোৰ লেফট সাইডত আছে এখন ৰবৰ বাগান আপোনালোকে যদি কোনবাই ৰবন বাগান দেখা নাই চাই লওক গোটে ৰবৰ বাগান ৰবৰ यही दुआ चलता रहे ये सदियों का काफिला हाँ नहीं ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু পামে আৰু বেছি 5-10 মিনিট মানৰ ভিতৰত আমি পাই যাম বলক ইয়াৰ পৰা সপন গাঁও কিমান দূৰ বেছি দূৰ নহয় নহয় ন 3.5 কিলোমিটাৰ তেল এটা দি দিয়ক 1 লিটাৰ আৰু বাইকত পেট্ৰল কম আছে ভৰাই লওঁ অলপ মিছন আছে নহয় আগফালে মিছন আছে মিছন ফালে যাব লাগে তো গাইজ আহি পালো এই জায়গাটোৰ নাম হৈছে দুইজিৰি ৱাটাৰফল নাম আৰু আপোনালোকে চাব পাৰে this is the beauty guys তো আমি এতিয়া আহি পালো
এই জায়গাটোৰ নাম কি বা মই ভালদৰে নাজানো দাদা এজনক সুধি আছে ইয়াতে দাদা আছে হয় দাদা হয় এখন জামুগুৰি বুলি কয় এনে পোষ্ট অফিচ ভৈৰৱকুণ্ড হয় পোষ্ট অফিচ ভৈৰৱকুণ্ডৰ মানে এখন গাঁও আৰু জামুগুৰি বুলি কয় এইখিনিত এইটো ঠাই হেৰি আছে পিছফালে আপুনি চাব পাৰিব হয় এইখন মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ হেৰি হয় কেনেল হয় আগতে মানে শুনা নাছিলোঁ এইটো হেৰি মানে কেতিয়াৰ পৰা ইয়াত মানে টুৰিষ্টবিলাক আহে মানে মানুহবিলাক ইয়াতে ঘূৰিব আহে কেতিয়াৰ পৰা টুৰিষ্ট লকডাউনৰ সময়ৰ পৰা হেৰি হৈছে মানে বেছি হৈছে আৰু মানে আৰু এতিয়া গা ধুই লওঁ Some keep it diary, seems like a fantasy, but treatment requires some love and desire, something to cover me. There's never a guarantee that loving is so easy. Some may define it as sugar and problems, but hard just as slow. গাইজ ইয়াতে আহি বহুতে বেছি ভাল লাগিলে গা চা ধুই ল'লোঁ ইয়াতে পূৰা এনজয় কৰি ল'লোঁ একদম আল্টিমেট জেগা আৰু আপোনালোকে যদি কোনোবা ইয়াতে আহিব খোজে আহিব পাৰে ওদালগুৰি ডিষ্ট্ৰিক্টতে আছে আৰু মই এই জেগাখিনিৰ লোকেশ্যন আৰু এড্ৰেছ মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম চ' যাই কেনে চেক আউট কৰিব আৰু কি ক'ম আৰু আহি কেনে একদম আল্টিমেট লাগিল আল্টিমেট চ' যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ক টিল দেন টাটা বাই বাই